ঘৰত ঘূৰি থাক এনে অসমত আমাৰ কেনে গৰম আজি ফুল ঠাণ্ডা চাই ল ফ্ৰীতে চাই ল ফ্ৰীতে ঘৰত বহি বহি চাই থাক টেনশ্যন ৱেলকাম টু বেক টু মাই চেনেল আজি আমি যাই আছোঁ শ্বিলং শ্বিলং কি জেগা আছে ভাই কাৰেংচুৰিত যাই আছোঁ এটা ধুনীয়া ৱাটাৰফল আৰু বঢ়িয়া এটা নিজৰা এটা আছে সুন্দৰ পৰিৱেশ আমি তাইলৈকে যাই আছোঁ আমি এতিয়া তাৰলৈকে কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আমি গৈ আছোঁ এতিয়া মোৰ লগত আছে ৰেকিব ভাইজান ৰেকিবৰ লগত আহিছোঁ আজি ফুৰিবৰ কাৰণে শ্বিলং নামটো কৈ দিয়া কি জেগা কাৰেংচুৰি ৱাটাৰফল ধুনীয়া জেগা আপোনালোকে আহিব একবাৰ চাই ল'বা দেই আমি কাৰেংচুৰি আহি আছোঁ আমি এতিয়া গ'লে কাৰেংচুৰি আহি পোৱাই নাই এই কি ধুনীয়া জেগা এই ভাই কি মজা লাগিছে ইফালে এইটো নিজৰাটো ইফালে নিজৰাটো যোগ কৰি দিয়া এইফালে সৰু নিজৰা এটা বৈ আছে ভালকৈ যোগ আৰু যোগ এইটো সৰু নিজৰা বাৰু ভালকৈ চিনি নাপায় ইফালে চা পানী চাউণ্ড সেইটো মাছ ধৰি আছে মানুহ মাছ ধৰি আছে তাতে তলত মানুহ মাছো ধৰি আছে মজা মোক এই ভাই কি কম মানে শুই থৈ গৈছে সঁচাই বিৰাট ভাল লাগিছে একদম কি ক'ম আৰু মানে যদি সিফালে যদি আপোনালোকক অহা নাই একবাৰ আহক সঁচা কথা একবাৰ আহক কিন্তু সঁচাকৈ মন বহুত ভাল লাগিছে সঁচাকৈ কিমান আৰু বহুত যাওঁ মেইন জেগাত আমি যাই পোৱা নাই সেইখিনি আমি আধাতে পালোঁ আহি ইমান ধুনীয়া পৰিৱেশ সোনকালে এনেকৈ উঠো এইবিলাক মাছ ধৰি আছে ৰেকিব বেগ লৈ আৰু मतलब वो अलग ही लेवल का बंदा था अबे साले মানে তাৰে মাজত যাই মানে পাই কিলোৰ ওপৰত তাতে বহি থাকি তেনেকুৱা লাগিছে সঁচা হয় এই দীঘল দীঘল লাগে অঁ জুম কৰিব নালাগে এনেকৈ দীঘল সেইগিলা চাই থাকোঁতে আৰু পিছফালে সেইগিলা কাৰে এনজয় কৰিব নাপায় মজা লাগছে আৰু কি ক'ম কুৱেলিৰ মাজত আমি তহঁতে ঘৰত ঘূৰি থাক মোবাইলত ফিজিকা চাই তহঁতক মাইকীকেইটা আহিবে নাতে মাইকীকেইটাৰ বেকলাই ধুই থাক আৰু জয় জুবিন দা এনে কোৱা নাছিল পাহাৰ মই ভাল পাওঁ গছ গছনি ভাল পাওঁ সঁচা কথা আজি আমি নিজে দেখা পালোঁ চাই কুৱেলি কুৱেলি এনেকুৱা লাগিছে মজা সেইকাৰণে গৰমতে থাক গৰমত পৰি যা আৰু গাৰ্লফ্ৰেণ্ডকেইটাৰ কথা শুনি থাক আমি সেইকাৰণে গাৰ্লফ্ৰেণ্ড তাইও বিন্দাছ আৰু নহয় বহুত ভাল লাগে একো এটা কাম কৰিব আৰু এটা কথা
बहन पाल रहे हो बेटा গাৰ্লফ্ৰেণ্ড থাকোঁতে মানে পইচা হাতত খানা এটা ওলোৱা নাছিল এতিয়া মানে পইচাই পইচা গোপা এটা আছিল মোৰ লগত ৰাস্তা দেখো আপোনালোকে ভাবিব পাৰা শ্বিলঙত আছোঁ শ্বিলঙত নাই আমি শ্বিলঙত 10 গুণ ভিতৰত সোমাই আছোঁ কি নেকি যোৱাই এৰি আহি কিনে আৰু এতিয়া কিবা লাটি পানী এতিয়া নাম নাজানো মোবাইলত বেট খাই খাই আহি আছোঁ যি পাইছোঁ আহি নাই দেখা যায় এইগা একো দেখা নাই বে একো দেখা নাই দেখিছা একো দেখা नहीं बिगड़ने वाला है চোৱা আজি আমি অসমত গৰমত ঠাইৰ পৰা আজি ঠাণ্ডা খাব লাগিব কোহলি 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 কুৱেলি কুৱেলি মানে নেদেখা হৈ গৈছে কুৱেলি আপোনালোক তাৰমানে এনেকুৱা লাগি গৈছে মানে আমি একদম ঠাণ্ডা জেগাত আছোঁ এনে অসমত আমাৰ কেনেই গৰম আজি ফুল ঠাণ্ডা চাই লওক ফ্ৰীতে চাই লওক ফ্ৰীতে ঘৰত বহি বহি চাই থাক টেনশ্যনে নহয় ৱাটাৰফলৰ কাৰণে খোজকাঢ়ি যাব লাগিব তলত অলপ আহি থাকোঁ way more কিবা কবি মানে আমি ৱাটাৰফলৰ কাৰণে গৈ আছোঁ বৰ্তমান আৰু আপোনালোকে দেখা পাইছে ইমান ধুনীয়া প্লেচ এই জেগাটো চোৱাচোন এবাৰ জেগাটো চোৱা কিমান ধুনীয়া এই মানে কি ক'ম মই নিজে পাগল হৈ গৈছোঁ মানে ক'বলৈ মোৰ ভাষাই নাই ৰাতিলৈ আজি ভাষা আহিন নেকি আগত যাচোন তুই আজি গৈ আছোঁ বাকীখিনি আমি তাতে দেখুৱাই আছোঁ হা मम्मी रे बाप रे नहीं नहीं अरे बाप रे बहुत मुश्किल से ऊपर से आया है भाई जू निकल गया है अभी मेरा जू जाने पर इतना तो अभी ऊपर चढ़ना है ऊपर कितना चढ़ना है देखो अरे बाप रे बेटी चौथ के तारे पिछवाड़े में तो धो निकल जाएगा यदि बहन पाल रहे हो बेटा আমি আহি পালোঁ কিন্তু মেইন কথাটো হ'ল মানে আমি এতিয়া গা ধুব নোৱাৰিম কাৰণ এইটো মানে আমি গা ধুব নোৱাৰিম পানী বহুত হৈ গ'ল পানী বহুত হোৱাৰ কাৰণে মানে গা ধুব মানে চাব লাগিব আপুনি বেলেগ কথা কৰোঁ আমি গা ধুব যেনেকৈ দেখাইছোঁ আৰু আৰু বেলেগত চাম এইটো ব্লগ মই ইয়াতে সমাপ্ত কৰোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব হা এই ৱাটাৰফলত আহিলে আপোনালোকে আহিব পাৰে এতিয়া পানী বেছি হৈছে কাৰণে ইয়াতে চুইমিং কৰিব দিয়া নাই আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো যদি আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ ওচৰত আৰু ভাল ভাল ভিডিঅ' লৈ আহিম ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই গাইজ জয় আই অসম জয় জুবিন দা।